হেল্ল' গাইছ আজিৰ এটা নতুন ভিডিঅ'লৈ আকৌ এবাৰ আপোনাক স্বাগতম জনাইছোঁ। আজি মই আপোনাৰ লগত আলোচনা কৰিম এবি আৰু ইউবিৰ আপোনালোকৰ বাৰু ইণ্টাৰভিউ হ'বনে। আছাম পুলিচৰ SI এক্সাম যেনেদৰে ধুনীয়াকৈ হৈ গ'ল, ৰিজাল্টটো ধুনীয়াকৈ দি দিলে, কিন্তু এবি আৰু ইউবিৰ কোনো বৰ্তমান এতিয়ালৈকে খা খবৰ নাই। এতিয়া কথাটো হ'ল 2020 চনত বাৰু এবি আৰু ইউবিৰ নতুনকৈ আপোনালোকৰ কিবা খা খবৰ আহিবনে, আপোনালোকৰ ইণ্টাৰভিউ হ'বনে, আজি ইয়াৰ ওপৰত কিছু আজি আপোনাৰ লগত আলোচনা কৰিম। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই বহুতেই ভাল লাগিব। আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি স্টাৰ্ট কৰোঁ। চাওক, যেনেদৰে SI এক্সামটো ধুনীয়াকৈ হৈ গ'ল, তেনেদৰে এবি আৰু ইউবিৰ আমাৰ ধুনীয়াকৈ হ'ব লাগে। কিন্তু বহুতৰে বৰ্তমান ৰৈ আছে এবি আৰু ইউবিত ইণ্টাৰভিউ দিবৰ কাৰণে। বহুতৰ 10 তাৰিখৰ পৰা যেতিয়া এক্সাম কেঞ্চেল হৈ গ'ল, তেতিয়াৰ পৰা বহুতে ৰৈ আছে আমাৰ ইণ্টাৰভিউটো ৰিনিউ কেতিয়া হ'ব, কেতিয়াৰ পৰা নতুনকৈ আৰু ইণ্টাৰভিউ ডেট আহিব। যিবিলাকে পাছ কৰি গ'ল বা যিবিলাকে ফেইল কৰি গ'ল বা যিবিলাকে বৰ্তমানলৈকে দিবই পৰা নাই, সিহঁতৰ পৰা নতুনকৈ ইণ্টাৰভিউ হ'ব নে কি হ'ব, বৰ্তমানলৈকে ইয়াৰ ওপৰত এখন নটিচ দিব লাগে আছাম পুলিচৰ তৰফৰ পৰা। এতিয়া কথাটো হ'ল 2020 চনত বাৰু আপোনালোকে কিবা ইয়াৰ ওপৰত খবৰ পাবনে। চাওক, আপুনি বৰ্তমান গমেই পায় বৰ্তমান ইলেকশ্যনৰ বৰ্তমান বঁটা চলি আছে। আপুনি গমেই পায় বাক্সা ডিষ্ট্ৰিক্টত বৰ্তমান ইলেকশ্যনৰ ৰিজাল্ট দি দিলে, তাত বৰ্তমান কমপ্লিট হৈ গ'ল। আৰু ইয়াতে যদি চাব যায় বৰ্তমান চাওক, এপ্ৰিলৰ পৰা সকলো জেগাতে বৰ্তমান আৰম্ভ হৈ যাব ইলেকশ্যনৰ বঁটাটো। আৰু তাৰে আগতে চৰকাৰে কৈলে কিবা এটা কৰিব লাগিব। মোৰ এটা আশা আছে আপোনালোকক ডিচেম্বৰ মাহত আপোনালোকক কোৱা হৈছিল যে সকলোবিলাক কাম সিহঁতে শেষ কৰিব বুলি। চাওক, সেনেদৰে এইবাৰ যিটো SI এক্সামৰ ৰিজাল্ট দিলে, এই ৰিজাল্টটো সিহঁতে অকস্মাত দি দিলে। এক্সাম দিছিল সিদিনাহে, কিন্তু ৰিজাল্টটো দি দিলে। আৰু তেনে ক্ষেত্ৰত যদি আপুনি চাব যায়, তেতিয়াহ'লে আপোনালোকৰ যিটো আছাম পুলিচৰ এবি আৰু ইউবিৰ আপোনালোকৰ ইণ্টাৰভিউ আছে, এই ইণ্টাৰভিউটো অতি সোনকালে আপোনালোকৰ অনুষ্ঠিত কৰিব। হয়তো জানুৱাৰী ফেব্ৰুৱাৰীত আপোনালোকৰ ইয়াৰ ওপৰত ইণ্টাৰভিউ হ'ব আছাম পুলিচৰ এবি আৰু ইউবিৰ ওপৰত। হয়তো আপোনালোকে এনেকুৱা ধৰণৰ বহুত কিবাকিনি আপোনালোকে ভিডিঅ' দেখিছে, এইটো ইণ্টাৰভিউ হ'ব, সেইটো ইণ্টাৰভিউ হ'ব, কিন্তু আপোনালোকে ভাবি চাওক, আপোনালোকে এপ্ৰিলত আপোনালোকৰ আছে ইলেকশ্যন আছে, আৰু ইলেকশ্যনটো হৈ গ'ল, বাক্সাটো ইলেকশ্যনটো হৈ গ'ল, বৰ্তমান কমপ্লিট হৈ গ'ল, আৰু SIৰ এক্সামটো সিহঁতে কমপ্লিট কৰিলে। তেতিয়াহ'লে চাওক, বৰ্তমান ডিচেম্বৰত সিহঁতে কিবা ইয়াৰ ওপৰত খবৰ আহিব লাগে ডিচেম্বৰত, আৰু জানুৱাৰী ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ হ'বই লাগিব। যদি আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীত আপোনালোকৰ ইণ্টাৰভিউ নহয় বা মাৰ্চৰ ভাগত ইণ্টাৰভিউ নহয়, তেতিয়াহ'লে আপোনাৰ ইলেকশ্যনৰ পাছত বহুতখিনি পিছুৱাই যাব। তেতিয়াহ'লে বৰ্তমান চৰকাৰে যদি ইলেকশ্যনৰ লগত সকলোবিলাক কাম সম্পূৰ্ণ কৰিব নোৱাৰে, তেতিয়াহ'লে গমেই পায় বৰ্তমান চৰকাৰ কাৰ থাকিব বা চৰকাৰ কাৰ নাথাকিব। আৰু সেই তেনে ক্ষেত্ৰত সিহঁতে চাব গ'লে চৰকাৰ সিহঁতে ৰাখিবৰ কাৰণে আপোনালোকৰ ইলেকশ্যনৰ আগতে ইণ্টাৰভিউটো সিহঁতে পাতিবলৈ বহুতখিনি চেষ্টা কৰিব। সেইকাৰণে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী মাহত ইয়াৰ ওপৰত কিবা আপোনালোকে খবৰ পাব। আৰু আপোনালোকৰ জানুৱাৰী ফেব্ৰুৱাৰীত এটা আশা আছে আপোনালোকৰ ইণ্টাৰভিউ হ'বৰ কাৰণে এবি আৰু ইউবিৰ ওপৰত। আপোনালোকে সেইকাৰণে ধুনীয়াকৈ ৰানিং চানিং ধুনীয়াকৈ কৰি থাকক। কেতিয়া আপোনালোকৰ এডমিট কাৰ্ড আহি যাব, অকস্মাত আহি যাব, আপোনালোকৰ এডমিট কাৰ্ডৰ ৰানিঙো তেনেদৰে আৰম্ভ হৈ যাব। আৰু আপোনালোকে সেইকাৰণে ধুনীয়াকৈ ৰানিং পাতি সকলোবিলাক বৰ্তমান কৰি থাকক। আজিৰ ভিডিঅ'টোত এইখিনি। আশা কৰিছোঁ আপোনাৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক বটন এটা লাইক কৰি দিব। আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে, তেনেহ'লে আপোনাৰ মৰমৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিৰ ভিডিঅ'টোত এইখিনি। আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল। ধন্যবাদ। জয় হিন্দ।